নমস্কাৰ গাইজ, মই অন্তু গগৈ আনেৰি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো মানে দেৰি হৈছে, মই এফালে গৈছিলোঁ, তো লগৰকেইটা ৰখি আছে পুৰা জলি মতি বাইদেউ ষ্টাইল কৰি আছে। শুনাচোন হাইটটো দেখিছে গাইজ, ওখ আছোঁ মই। তো গাইজ আমি যাওঁ মানে এফালে কলেজ যাওঁ, নকওঁ আপোনালোকক, তো চাই থাকিলে গম পাব। মই যাওঁ দেই, বাই বাই। কি আকৌ মাত চাত নামাতা যে খানে নি, কালি দাদাক থৈ যাওঁ কবি দেই, মই যাওঁ দেই, বাই বাই। আমাৰ মতি বাইদেউ ক'ৰবাত যায়, তই ক'ত যাওঁ? হা হেল্ল' ক'ত যাওঁ? তো গাইজ চাই থাকক, মই লগৰকেইটা ল'ব আছে, তো ব'ল। সেইটো চা এখন গাড়ীতে যাম পুৰা বিজি, এইফালেও বিজি, দেখিছেনে ডিঙি বেকা গাইজ। সেইফালে এজন বিজি। আজি পৰা নতুন ব্লগ মোৰ ষ্টাৰ্ট কৰিম গাইজ, চাব। তো চাব, তাৰপিছত আগতে মোৰটো চাই ল'ব। হে আগতে মোৰটো চাই ল'ব, আগতে মোৰটো গাইজ গাইজ চব। অৰুণাচলৰ পৰা ফুৰি আহিমগৈ অকণমান। ঐ বাচ্চা তো চাওক গাইজ শুনক, আজিৰ পৰা মোৰ নতুন চেনেল আহিব, মোৰটো চাব। নাই মোৰটো দুইটাই চাব, দুইটাই চাব। তো গাইজ চালো, আমাৰ ধুনীয়া ল'ৰাটো আহিব আছে নহয়, তো দেখাম আপোনালোকক। এয়া আমাৰ কি বুলি কয়, বেগ পুৰা একদম ৰেডি, মোৰ হাতত লৈ আছে। মোৰ তিনিটা মানে এই মানে মাহ ৰখি আছে। এয়া ছাৰ আমাৰ গাইজ, তো গাইজ ভালকে ভিডিঅ' হোৱা নাই, ভিডিঅ' হোৱা নাই। সেইপিনে চাওক, সেইজন দুদু, সেইজন দুদু, ই ডাঙৰ দুদু, সি সৰু দুদু। তো গাইজ আমি এতিয়া ওলাই গ'লোঁ, কেলা বিহু মাৰিছে গাইজ। তো গাইজ মানে যেতিয়া আচল উৎপাতটো দেখা নাই, আমি দেখুৱাও নাই, লাহেকে দেখাব, টাইম আছে। অঁ তো এতিয়া আমি ফূৰ্তি মানে এটা বেলেগ এটা আমি ৰাস্তা মজা লৈ, মানুহ আছে খুন্দা মাৰি পাবি মানে, অকণমান শ্ল' কৰি দিয়ে। কেলা টৰ্চে নে মোবাইলৰ লাইটে নে, ঐ হাল বাই আহিলে চাই কৈছে, ভাল পাই ক'ত হাল বালে, দলং খোজ গাইছ। তো আমি মানে এতিয়া ডিগবৈলৈ গৈছিলোঁ, তো মাজত মানে কি হ'ল, দলংখন ভাঙি থাকিলে, তো খ্ৰীষ্টান বস্তি। তো আমি মানে এতিয়া কিবা গাঁৱৰ ৰাস্তা এটা সোমাই দিলোঁ, তো ওলামগৈ এতিয়া। আমি ক'ত যাম এতিয়া? আমি এতিয়া বৰ্তমান গৈ আছোঁ অৰুণাচল। মানে এতিয়া মাকুম হৈ ডিগবৈ যাম প্ৰথম, ডিগবৈ হৈ মানে আমি মাৰ্ঘেৰিটা হৈ মেলি মানে সেইফালে ডিৰাগ গেট হৈ মেলি আমি অৰুণাচল খাৰচাং যাম। অঁ তো আমাৰ লগত আৰু মানুহ আছে গাইছ। আৰু মানুহ আছে, পিছফালে লাইটটো এইটো মনে আছে, মনে আছে। ধুনীয়া ল'ৰা এটা আছে, দেখাই দিম। সেইটো ধুনীয়া ল'ৰা, সেইটো আমাৰ চানি হয় নাই, এইফালে আমাৰ দুদু, চিত্ৰৰঞ্জন, এইফালে দেখালোতো চুটমানি। বেয়া কথা ওলাই গৈছে আৰু গাইজ, একদম বেয়া চালে পাব দেই। তো এখন আমি আৰু পূৰা এনজয় কৰি গৈ আছোঁ। মানে কি হ'ল ন, ৰাস্তাটো মানে আমি অকণমান কনফিউজ হৈ গ'লোঁ নহয়, প্ৰথম অহা ৰাস্তা মানে। তো মানে এতিয়া আমি এখানে ইমান উৎপাত কৰিব পৰা নাই, চিনি নাপাওঁ যে ৰাস্তাটো পাৰ হৈ থাকিব পাৰোঁ ন। উৎপাত কৰিম, আপোনালোকৰ উৎপাতটো মেইন হয় নাই গাইজ, কওকচোন আপোনালোকে। উৎপাতটো লাগিব মানে, উৎপাত নকৰিলে একো লাভ নাই ন। তো এইবিলাক ভিডিঅ' আহি আছে, আহিবলৈকে মোৰ নতুনকৈ চেনেল এটা খুলিম, তো ই ডেছক্ৰিপশ্যনত দি দিব, কৈ দিয়ক ডেছক্ৰিপশ্যনত দি দিম বুলি। অঁ ডেছক্ৰিপশ্যন দি দিব, আপোনালোকে চাব, ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ। ছাবস্ক্ৰাইবটো কৰিবই মানে দেই, আৰু ভিউজটো মানে যে স্কিপ কৰি নাচাব মানে, একেখাই চাব দীঘলকৈ। নেচালেও নাই বাৰু, বেয়া লাগিলে বাৰু নেচলাকৈ চাব লাগিব, ভাল লাগিলে চাব খালি। তো আমাৰ মানে অলপ আমাক উৎসাহ দিলে মানে আমি মানে ভাল ভিডিঅ' বনাম, ভাল কণ্টেণ্ট আহিব আৰু ডেইলি ব্লগছ। তো আমি এতিয়া গৈ থাকোঁ এতিয়া আমি, তো চাই থাকিব। তো হেল্ল' গাইছ, অলপ জোচ লাগে এতিয়া মানে এতিয়া আমি মানে কি হ'ল, আমি সেই ৰাস্তাটো মানে ভিতৰৰ পৰা সোমাই মানে মাৰ্ঘেৰিটা পাই গৈছোঁ। এতিয়া আমি মানে মেইন ৰাস্তাটো চক চাই গাইছ, আমি এতিয়া গৈ কিনে অৰুণাচল পামগৈ, বেছি টাইম নালাগে, বহুত সোনকাল পামগৈ। এইফালে চাই গাড়ী চলাই আছে, পিছফালে আছে বাৰু, পিছফালে নেদেখাওঁ এতিয়া। তো আমি এতিয়া গৈ আছোঁ, ব'লো আপোনাৰ চাই থাকক ৰাস্তা, কিবা কিবি চাই যদি চাই থাকক, আমি নেদেখাওঁ, আপুনি চাই থাকক খালি। ব'লক গাইছ, কৈ দিয়ক কিবা এটা কৈ দিয়ক, কিবা এটা কৈ দিলে। আমি বৰ্তমান আছোঁ ডিগবৈ পাৰ হৈ আহিলোঁ মানে, আমি এতিয়া মাকুম চাকুম চব পাৰ হৈ আহিলোঁ মানে। আমি আচলতে পাবহি লাগিছিলে আমি ডিগবৈ অথনিয়ে, খালি পাইছোঁহি এতিয়া মানে আমি। তো এতিয়া মানে উৎপাত মানে আমাৰ পুৰা জোচ মানে। এতিয়া আপোনালোকে এনেকুৱা এটা ভিডিঅ' দেখিব মানে, আপোনাৰ যোনটো ভিডিঅ' আপোনালোক বেলেগ দেখাই নাই। অঁ
আজি দেখিব এইটো খালি তো চাই থাকক গাইছ একদম বেয়া নহ'ব দেই তো গাইছ আমি মাৰ্কেটা পাই গ'লোহি এয়া চাওক Welcome to Kolking. গাইছ আমি অফ ৰোডিং তো গাইছ বৰ্তমান আমি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোহি খাৰচাং খাৰচাং তো এতিয়া আমি ঘৰ পামগৈ লগৰটো ঘৰ তাত ৰখিমগৈ তোমাক বাট চাই থাকক বাপ তো গাইছ আমাৰ চিনাকি মানুহ দেখিলে নহয় ইমান দেৰি सब कर दुनिया अकेला ओए तो और कितना दूर है तुम्हारा घर यहाँ में सामने यहाँ ऐसा यहाँ में सामने लेकिन ऐसा करके घूम के जाना पड़ेगा तुम पैदल आ गया यहाँ से तो এই একদম ওচৰত এতিয়া আমাৰ হ'বহে বুলি পাৰ্টি অঁ ठीक है चलो पूरा आग जला के रखा है क्या नहीं किचन में पूरा गाइस हम लोग पहुंच गया सर अमित चेहरा दिखाओ तुम्हारा क्या देख लो ना बाद में अरे भैया आ गया हम लोग असल पहुंच गया अमित घर ये है ना तुम्हारे घर ये है यही अमित का रूम है पूरा यही है इस तरीके है पूरा ये वाला क्या ये वाला किचन किचन है आग जला चलो गाइस तो अच्छा पूरा होम অঁ তো গাইছ আমি অমিতৰ ঘৰ পাই গ'লোহি এতিয়া আমি জুই ফুৰাম চাওক हेलो गाइस হেল্ল' গাইছ हेलो हेलो সেইজন গাইছ আমাৰ অঁ এজন অমিতৰ পাপা সেইটো অমিত তো গাইছ আমি দেখাম এতিয়া কি কি কৰিম চাই থাকা তো গাইছ আমি এতিয়া খানাটো খাই লওঁ ভাত খাবলৈ লৈছো গাইস ভাত খাবলৈ লৈছোঁ গাইছ কেনেকুৱা মজা বইল খানা অঁ এই আমাৰ ছাৰ আমি ঢেৰ খাবই পৰা নাই দেখিছেনে অঁ থৈছে এয়া আমাৰ চানি এয়া আমাৰ অমিত আমি দুদু বেদান্ত মই গাইছ আমি খানাটো খাই দিওঁ তো জুইকে দেখা দিওঁ এজন গাইছ শুই আছিলে মানে এতিয়া কেইটা বাজিলে এইটো টাইম ৰেখাই দিয়ক অঁ তো আমি অলপ আড্ডা মাৰিলোঁ এতিয়া কাইলৈ ক'ত যাম প্লেন কৰিলোঁ তাকে প্লেন কৰিলোঁ অঁ ইও হোৱা নাই গাইছ আমাৰ লগত ইয়াৰ লগত অলপ শুলে বা দুইটাই আমি জুইটোত কেলৈ পানী দি দিছোঁ আৰু এনেকুৱা মানে এতিয়া কি হ'ল বাঁহৰ ঘৰ হয় পটককৈ ফিং উঠি পৰি কিনে জ্বলি যাব পাৰে মানে তো সেইটো কাৰণে জুইটোত আমি এতিয়া ষ্টাৰ্ভেশ্যন কৰি দিছোঁ মানে পানী দি দিছোঁ অঁ তো গাইছ এতিয়া আমি শুই থাকোঁ তো কাইলৈ লগ পাম मोबाइल फटी ओলাই যাম